নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কোনখন ঠাইক মানচেষ্টাৰ অফিচ নামে জনা যায়? আনসাৰ শুৱালকুছি। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? আনসাৰ অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? আনসাৰ 8খন। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? আনসাৰ ইটানগৰ। ত্ৰিপুৰা ৰাজ্যখনৰ প্ৰধান ভাষাটোৰ নাম কি? আনসাৰ বাংলা। কিমান চনত অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হৈছিল? আনসাৰ 1935 চনত। কিমান চনত পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন বহিছিল? আনসাৰ 1926 চনত। কোনজন আহোম ৰজাই কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰিছিল? আনসাৰ ৰাজেশ্বৰ সিংহই। মানসকলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল? আনসাৰ 3বাৰ। অসমৰ উচ্চ ন্যায়ালয়ৰ ক'ত অৱস্থিত? আনসাৰ গুৱাহাটীত। আগলৈ কুৱেশ্যনসমূহৰ আনসাৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।